হেল্ল' নমস্কাৰ সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ হনী বৰুৱাই হনীজ ক্ৰিয়েশ্যনত। আশা কৰোঁ সকলো খুব ভালে আছে আৰু আমিও খুব ভালে আছোঁ। তেন্তে মাঘী পূৰ্ণিমাৰ পুৱা সেইদিনা আমি তিনিও ওলালোঁ ভৰালী নামঘৰলৈ বুলি। ভৰালী নামঘৰ যোৱা হয়েই প্ৰায়, কিন্তু মাঘী পূৰ্ণিমাত প্ৰথম গৈ আছোঁ আজি। আৰু গৈ পায়েই দেখিছোঁ চাৰিওফালে কেৱল গাড়ী আৰু মানুহ। প্ৰথমতে আমাৰ বেলেগ ফালে যোৱাৰ প্লেন আছিলে, কিন্তু শেষত গৈ থৈ ভৰালী নামঘৰে অহা হ'ল। আৰু দেওবাৰ বুলি সৌভাগ্যকণ হ'ল আহিবলৈ, কাৰণ মিষ্টাৰৰ বন্ধ আছিলে, নহ'লে তেওঁ সময় নাপায়। আমি আগতে বহুতবাৰ ভাবি আছিলোঁ মাঘী পূৰ্ণিমাত আহিম বুলি, কিন্তু এইবাৰ প্ৰথম গৈছোঁ। সময় সুবিধা সকলো মিলিছে আৰু গৈ পেলাই চাওকচোন চাৰিওফালে কেৱল গাড়ী, একদম পথাৰ ভৰ্তি আৰু গাড়ী, বাইক, মানুহ, মানে কি ক'ম আৰু, লোকে একদম লোকাৰণ্য হৈ আছে। এইফালে আমাৰ টিকলা গাড়ীতে শুই গ'ল আৰু শুইয়ে গৈ আছে আৰু সি। তাৰপাছত ব'লক গৈ পেলাই দেখাই আছোঁ পৰিৱেশ। এইফালে সৰু সুৰা দোকান বজাৰবোৰো বহিছে আৰু ভাবা নাছিলোঁ এনেকুৱা হ'ব বুলি। তাৰপাছত দেখাই আছোঁ ব'লক। নামঘৰ পাইছোঁহি আৰু দেখিছেই সোমাবলৈ ধৰোঁতে কিমান ভিৰ। আৰু ইয়াতে মই তেল চাকি লৈ ল'ম, আৰু আজি আমি শৰাই নিদিওঁ। চাকি ধূপ জ্বলায়েই আৰু এঠাইলৈ যাম বুলি ভাবিছোঁ। এতিয়া চাই থাকোঁ কি হয় আৰু। চাকি কেইগছ মই লৈ লৈছোঁ, তাৰপাছত ভিতৰত যাওঁ ব'লক। আৰু দেখিছেনে একদম মানুহৰ ভিৰ নেওচি পেলাই সোমাইছোঁ আৰু ভিতৰত। আৰু ইয়াত একদম চেণ্ডেলবোৰ ডুম খুৱাই থৈ দিছে। আমি আচলতে গাড়ীতে থৈ আহিলোঁ, খুব ভাল কৰিছোঁ, নহ'লে ইয়াত চেণ্ডেলেই বিচাৰি পোৱা নগ'লেহেঁতেন। তেন্তে এইয়া পোৱালি উঠিলে আৰু তাৰ ৰিয়েকশ্যনটো চাওকচোন, একদম মুখৰ ফেচ। আমি ধূপ চাকি জ্বলাই আহিলোঁ, জ্বলাই পেলাই ইয়াক সেৱা চেৱা কৰিলোঁ। বহিবলৈ ঠাই নাই, এনেকুৱা হৈছে একদম। এয়া মিষ্টাৰে দান পাত্ৰত দি আছে আৰু আমি এতিয়া ওলামেই আৰু। অলপ পৰিৱেশটো চাকি জ্বলোৱা ঠাইকণ মানে ইমান ভিৰ লাগিছিলে। মই যেতিয়া চাকি জ্বলাইছিলোঁ ঠেলা হেঁচা, মানে ভৰি দিবলৈ জেগা নাছিলে। এতিয়া অকণমান খালী হৈছে। মানুহবোৰে তাতে প্লাষ্টিকবোৰ পেলাই থৈ আহিছে, য'ত চাকি জ্বলাইছে, ধূপৰ হেৰিবোৰ, নিমখৰ পেকেট, তাৰপাছত তেল দিয়া বটলবোৰতে ধূপ জ্বলাই থৈ আহিছে। এনেকুৱা পৰিৱেশ হৈছে মানে। মই চাকি কেইগছ জ্বলাই আৰু ধুমা-ধুম ওলাই আহিলোঁ তাৰ পৰা। তাৰপাছত এয়া আমি যাবলৈ লৈছোঁ আৰু লওঁতে ভাবিলোঁ গৰম বোলে জেলেপি ভাজি আছে, গতিকে আমি গৰম জেলেপি লৈ ল'লোঁ। ৰাতিপুৱা একো খাই অহা নাছিলোঁ, ময়ো খোৱা নাই, মিষ্টাৰেও খোৱা নাই। তাৰপাছত ইয়াতে কিবা এটা খাই ল'ম বুলি ভাবিছোঁ, চাওঁ আগলৈ কি হয়। খাই পেলাই তাৰপাছত আমি আৰু ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টোত। ইয়াতে আমি খাবলৈ বহিছোঁ, পুৰি খাম। এতিয়া পুৰি খাই লৈ তাৰপাছত আমি আহিলোঁ। ইয়াত আহিলোঁ, পাৰ্কিঙত গাড়ী থ'লোঁ আৰু আমি আহিছোঁ আজি মহামৃত্যুঞ্জয় মন্দিৰত। মহামৃত্যুঞ্জয় মন্দিৰত আগতে কেইবাবাৰো আহিছোঁ, কিন্তু শৰাই দিয়া নাই, গতিকে আজি মই ইয়াতে শৰাই দিম। আৰু টমটমত আহিছোঁ অকণমান পাৰ্কিঙৰ পৰা এইকণ টমটম আহিছোঁ। মিষ্টাৰে বোলে খোজকাঢ়িব নোৱাৰে, সেইকাৰণে। ইয়াত পাৰ্কিঙত 50 ৰুপিজকৈ লৈছিলে, কিন্তু তাত নামঘৰত পাৰ্কিঙত পইচা লোৱা নাছিলে বাৰু। ইয়াত 50 ৰুপিজকৈ লৈছে পাৰ্কিঙত, একো নাই বাৰু। দিলোঁ, দি পেলাই এয়া শৰাই চৰাই লৈ চাকি জ্বলালোঁ বাহিৰত চাকি জ্বলোৱাৰ ব্যৱস্থা, জ্বলাই পেলাই ভিতৰত আহিলোঁ। আমি আগতে মহামৃত্যুঞ্জয় মন্দিৰ দুবাৰমান আহিছোঁ, কিন্তু দুৱাৰ মানে বন্ধই পাইছিলোঁ। গতিকে এইবাৰ প্ৰথম ভালকৈ সোমালোঁ, শৰাই চৰাই দিলোঁ, দি পেলাই ভিডিঅ' ভালকৈ কৰিব পৰা নাই, পোৱালি ইফালে দৌৰে সিফালে দৌৰে, সেইকাৰণে। আৰু ফটো কেইখনমান উঠি পেলাই আকৌ আমি গুচি আহিলোঁ। আহি পেলাই নগাঁও বাইপাছ, মানে বৰঘাট বাইপাছৰ ইয়াত সুগন্ধি ৰেষ্টুৰেণ্টত বহি ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাছিলোঁ, সেইকাৰণে বিৰিয়ানী খালোঁ, চিকেন গ্ৰেভি ল'লোঁ আৰু খাই পেলাই ঘৰমুৱা হ'লোঁ। আজিৰ দিনটোৰ বিশেষ এয়াই। আমি তিনিওটা ওলাই গ'লোঁ, অকণমান ফুৰি চাকি ঘৰ সোমালোঁ। সেইকণে। ভিডিঅ'টো যদি নতুন কোনোবাই প্ৰথমবাৰ চাই আছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ ইমানে, টাটা বাই বাই, থেংকছ ফৰ ৱাচিং।